हेलो गाइस बहुत दिन मूर्त पुनर आको एबार स्वागतम जानाइছো मोर चेनेलटुले एया आज रातिपुवा दाना दिया हो गल लाइटটো গৈছিলে সেইকাৰণে গৰালবিলাক সফা কৰা হোৱা নাছিলে তে লাইটটো আহিছে সেইবাবে ভিডিওটাও দিউছো মই গৰালবিলাক এনেকৈ সফা কৰো মটৰটো ফোৰ্সটো ঠিকে আছে কিন্তু বহুত দূৰৰ পৰা আহিছে আমাৰ ঘৰৰ পৰা নাই কমেও 150 মিটাৰ মান দূৰত আছে ঘৰৰ টিউবৱেলৰ পৰা কানেকচন কৰা হৈছে এইজনী জগিব বেছি দিন নাই এই আৰু 10 দিন মান আছে আৰু ইয়া ৰাতিপুৱা সময়ত এনেকৈ গৰম দিন আহিছে যিহেতু গা ধুই দিব পাৰিলে ভাল মই প্ৰায়ভাগে গা ধুৱাও আৰু লগালগ পটাছে গা ধুই দিওঁ আৰু এইফালে এজনী আছে এইকেইটা গৰাল নতুনকৈ বনোৱা হৈছে আৰু আগৰ ভিডিঅ'টো দেখিছিলে টিং লগোৱা হোৱা নাছিলে এতিয়া কমপ্লিটলি টিং লগোৱা হৈ গ'ল ইহঁতকো সবকে গা ধোৱা হ'ব গৰালবিলাক ডেইলি সাফা কৰি থাকিব লাগে তেতিয়া ভাল বহুতো বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰি ইনে মোৰ ফাৰ্মখন য'ত আছে তাত মানুহৰ ইমান অহা যোৱা নাই বাৰু বাৰী একেবাৰে পাছফালে আছে সেইবাবে বহুতকণ সুবিধা হয় ভাল হয় কোনো আজাৰ নাই যেতিয়া বায়ো সিকিউৰিটিৰ বাবে ইমান চিন্তা কৰিব নালাগে ইপিনে ইভাগে নেট দি থোৱা আছে চৰাই চিকিউৰিটি সোমাব নোৱাৰে বাৰু দানাটো দিয়া হৈ গ'ল যে সেইকাৰণে ইমান ধুৱাই নাথাকোঁ ইভাগে মই প্ৰায়ভাগেই দানা নিদিয়া আগত গা পা ধুৱাই লওঁ গাহৰিবিলাকক যা যা যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই এইটো বৰটো ইয়াৰ ওজন মই আনোতে 1 কুইণ্টেল 5 কেজি আছিলে এতিয়া হ'ল 3 মাহমান 4 মাহমান হ'ল এতিয়া 1 কুইণ্টেল 20 কেজি মান হৈ আছে ইমান ওয়েট হ'বলৈ দিয়া নাই বাৰু তাক কমাই দিছোঁ মাজতে আকৌ শকত হৈ গৈছিলে আজিৰ পৰা বহুত কমাই দানা দিছোঁ 400 গ্ৰাম মান কিনা দানা দিছোঁ আৰু অলপমান তুঁহ আৰু চাপৰ মিক্স কৰি দিছোঁ ইয়াত ইভাগে 1 কেজি দিয়া হৈ আছিলে এই বহুত শকত হৈ গৈছিলে এনেকৈ ভৰি ফাকবোৰ সফা কৰি দিলে ভাল আৰু যিহেতু এতিয়া গৰমৰ দিন সেইবাবে সদায় গা ধুব লাগে ভাল পায় আৰু পাৰিলে এবাৰ দুপৰীয়া ধুৱালে ভাল কিন্তু মই দুপৰীয়া নুধুৱাওঁ এতিয়া ইমান গৰম হোৱা নাই কাৰণে এবেলাই ধুৱাওঁ ইভাগে মই জুন জুলাই মাহত 2 টাইম ধুৱাবলৈ চেষ্টা কৰোঁ এনেকৈ সদায় চকুবিলাকত পানীটো মাৰি চকুবিলাক চাফা কৰি ৰাখোঁ এইজনী মোৰ জগিবলৈ থকাজনী এইজনী এবাৰ সেকেন্ড টাইম দিব দেই এই সেকেন্ড টাইম জগিব এই প্ৰথমবাৰতে তাই 10টা পোৱালি দিছিলে এবাৰ কি দিয়ে জানো দামটোত অকণমান পানী ষ্টক কৰি থ'ব লাগে ইয়াত খোৱা পানীটোৰ বাবে আৰু সদায় এই দামবিলাক ঘঁহি ধুই থাকিব লাগে ইয়াত ঘেট পৰিবলৈ দিব নালাগে আৰু এইটো গৰাল খালী হৈ আছে আৰু এইটো গৰাল খালী হৈ আছে যেতিয়া পোৱালিবিলাক দিব উইনিং কৰিব লাগিব যে সেইবাবে খালী কৰি ৰাখিছোঁ একে বুলি লিখি দিছোঁ আৰু সেই ধোৱালোঁ বাৰু এই গাও ধোৱালোঁ মই বাল্টিঙে পুখুৰীৰ পৰা আনি কঢ়িয়া ধোৱালোঁ সেইকাৰণে মটৰে নুধুৱাওঁ পানী মাৰি এও জগিব
এই 15 দিনমান আছে আৰু সিজনী কিমান আছিলে সিজনী 12 দিনমান আছে এই 16 দিনমান আছে 2 কুইণ্টেল হৈ আছে ওজন কেমেৰাত অকণমান সৰু আহিব পাৰে এই 3বাৰ দিলে 3বাৰে 11টাকৈ দিছে পোৱালি বাকি ভিডিঅ'টো ইমানেই আছিলে যদি মোৰ চেনেলত নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা গাহৰিৰ আপডেটবিলাক পাই থাকিবৰ বাবে চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ থাকিল আৰু পাছলৈ পোৱালি দিলে ভিডিঅ' দিম বাৰু ভালে কুশলে যদি দিয়ে পোৱালিকেইটা থাকিলে কণ্টেক্ট কৰিব বাই বাই